শুভশক্তি হয়তো অদৃশ্য এই ক্ষিপ্ত নদী আজিলৈকে একো নাম সূৰ্য নামি অহা নদীয়েদি গলাপী জামুৰ লগ্নৰ এই অভিযান উভতি নহা বাটেৰে আপোনাক লগ পাই আনন্দিত হৈছোঁ আৰু ভেনুগৰ চিত্ৰ চকুৰ এখন মূল্যৱান কবিতা গ্ৰন্থ উন্মোচন কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। মই লেখক আৰু পৰিয়ালবোৰক এই কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শনিবাৰ কবি তাতে আকৌ এটা নতুন সংযোগ হৈছে আৰু এটা জন্ম। এই জন্মটো ভেনুগৰ চিত্ৰ চকুৰ জন্ম, নেতাজীৰ জন্ম আৰু ভেনুগৰ চিত্ৰ চকুৰ জন্ম দুয়োটাৰ সমাহাৰত আজিৰ দিনটো পৰম পবিত্ৰ দিন বুলি ৰূপায়িত হৈছে। এইবিলাক আছিল কাৰণে হয়তো এইখনৰ প্ৰতি তেওঁৰ প্ৰেম, তেওঁৰ শ্ৰদ্ধা, তেওঁৰ ভালপোৱা বেছি বাঢ়িব, অটুট থাকিব। আমি মানুহেনো কি কাৰণত জন্মগ্ৰহণ কৰিছোঁ, আমাৰনো উদ্দেশ্য